ধুবুৰীত উপস্থিত সংখ্যালঘু মৰ্চাৰ এটি সজাতিত নতুনকৈ অসম চৰকাৰৰ বিভিন্ন বিভাগৰ চৰকাৰী চাকৰি পোৱা যুৱক যুৱতীক সম্বৰ্ধনা। ৰাজ্যিক বিজেপিৰ সভাপতিৰ নিৰ্দেশত আজি ধুবুৰী ৮ নং ৱাৰ্ডত অসম পুলিচত চাকৰি পোৱা যুৱকৰ ঘৰত উপস্থিত ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ এটি সজাতি দল। উপস্থিত হৈ পৰিয়ালৰ লোকক সম্বৰ্ধনা জনাই সজাতি দলটোৱে লগতে মত বিনিময়ো কৰে। সজাতি দলটোৰ ৰাজ্যিক সভাপতি মনিটৰিটি মৰ্চা প্ৰসঞ্জিত দত্তৰ সভাপতি জিলা বিজেপি খাইৰুল ৰহমান উপসভাপতি মাইনৰিটি মৰ্চাৰ ৰাজ্যিক কমিটিৰ লগতে ৫জনীয়া বিষয়ববীয়াৰ উপস্থিতিত জিলাখনৰ বিভিন্ন প্ৰান্তত মত বিনিময় কৰা পৰিলক্ষিত হয়। ধুবুৰীৰ পৰা সুৰজ ৰবি দাসৰ ৰিপৰ্ট, লিজা বাৰ্তা ডিজিটেল। মোৰ হাজবেণ্ডৰ নাম বাবুল শ্বেখ, ঘৰ ধুবুৰীতে। কি অনুভৱ হৈছে কওকচোন? অনুভৱ হৈছে কি, মোৰ ল'ৰাটো যে চাকৰি পাইছে, ইমান মই মনত আনন্দ পাইছোঁ। সি বহুত কষ্ট কৰিছে আৰু এই কষ্ট তাৰ 7ৰ পৰা সি দৌৰি আছে, কয় মই ল'ম মাটি পুলিচৰ চাকৰি, মোৰ বিশ্বাস আছে। তাৰপিছত ভগৱানৰো দোৱা আছে, সিহঁতৰ হয় যে বিজেপি চৰকাৰো দিলে আমি বহুত আনন্দ। তাৰ বলতে এপইচা লগা নাই, এটকাটো লগা নাই, তাৰ না লগা নাই, এনে বিনা পইচাত পাইছোঁ। কি আহ্বান জনাব বৰ্তমান আজি মুখ্যমন্ত্ৰী? মই মুখ্যমন্ত্ৰীক আহ্বান জনালোঁ যে মই খুব আনন্দিত হৈছোঁ, আপোনাক দোৱা কৰিম আপুনি যাতে ভালে থাকে আপোনালোকে, আৰু বিজেপি চৰকাৰ যাতে উঠিয়ে থাকে, ভালে থাকে, বিজেপি চৰকাৰ থাকিয়ে যায়, এইটোৰ কাৰণে মই। আপোনাৰ ল'ৰাৰ নাম কি আছে? আয়ুব আলী শ্বেখ। ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চা ৰাজ্যিক সমিতি আৰু জিলা সমিতিসমূহৰ সহযোগত যোৱা 2 বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত সংখ্যালঘু সম্প্ৰদায়ৰ যিসকল ল'ৰা ছোৱালীয়ে চাকৰি পাইছে বিভিন্ন বিভাগত, এই ল'ৰা ছোৱালীবিলাকৰ ঘৰে ঘৰে আমি গৈছোঁ আৰু চাকৰি পোৱা পৰিয়ালৰ লগত আমি মত বিনিময় কৰিছোঁ। আৰু সেই পৰিয়ালৰ চৰকাৰৰ প্ৰতি মনোভাৱ কেনেকুৱা, দলৰ প্ৰতি মনোভাৱ কেনেকুৱা, সেইটো আমি বুজিবলৈ চেষ্টা কৰিছোঁ। আৰু এই কাৰ্যসূচী আমি যোৱা 21 তাৰিখে আৰম্ভ কৰিছোঁ, মাৰ 21 তাৰিখে আৰম্ভ কৰিছোঁ আৰু ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখলৈকে চলিব। আমি 20 দিনীয়া কাৰ্যসূচী লৈছোঁ। এই 20 দিনীয়া কাৰ্যসূচীত যোৱা 2 বছৰত প্ৰায় 4,500 ল'ৰা ছোৱালীয়ে চাকৰি পাইছে বিভিন্ন বিভাগত। এই চাকৰি পোৱা পৰিয়ালৰ ঘৰে ঘৰে আমি গৈছোঁ আৰু আমি বাৰ্তালাপ কৰিছোঁ, মত বিনিময় কৰিছোঁ। আৰু মানুহবিলাকে ইমান ভাল পাইছে, ইমান সুখী হৈছে। এনেকুৱা কিছুমান পৰিয়াল আছে যিসকল পৰিয়ালে কেতিয়াও ভবা নাছিলে যে চাকৰি পাব তেখেতৰ ল'ৰা ছোৱালীয়ে। কাৰণ আমাৰ সমাজত এনেকুৱা এটা বাৰ্তা আছিলে যে, মানে মেছেজ এটা আছিলে যে কি পইচা নহ'লে চাকৰি নাপায়। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত আজি মানুহবিলাকে চৰকাৰৰ প্ৰতি বিশ্বাস জাগিছে, বিজেপি চৰকাৰৰ প্ৰতি বিশ্বাস জাগিছে আৰু দেখিবলৈ পাইছে যে বিনা পইচাও চাকৰি পায়, মেধাৰ ভিত্তিত চাকৰি পায়, যোগ্যতাৰ ভিত্তিত চাকৰি পায়। কিন্তু আমাৰ বিজেপি চৰকাৰে প্ৰমাণ কৰি দিছে। আৰু সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ সভাপতি ভলগণেশ কলিতা ডাঙৰীয়াৰ নিৰ্দেশত আমি 4,500 পৰিয়ালৰ লগত আমি বাৰ্তালাপ কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু এইটো আমি যোৱা 21 তাৰিখৰ পৰা আৰম্ভ হৈছে। আজি আমি ধুবুৰী জিলাত আমাৰ 10-12টামান পৰিয়ালত আমি যাম, বাৰ্তালাপ কৰিম। অহাকালি আমি বঙাইগাঁওলৈকে যাম, পৰহি আমি ধুবুৰীলৈকে যাম। তেনেকুৱা আমি আমাৰ অসমৰ প্ৰতিটো জিলাতে যাম আৰু 4,500 পৰিয়ালৰ লগত আমি বাৰ্তালাপ কৰিম।